নমস্কাৰ আজি পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। তো ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰি দিব বুলি আশা ৰাখিছোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। হেল্ল' গাইজ, আজি মই আপোনালোকক ক'ত লৈ গৈ আছোঁ আপোনালোক জানে না নাজানে হয় না? তো আজি মই আপোনালোকক লৈ গৈ আছোঁ এখন ঠাইলৈ য'ত নেকি কাঠৰ দৰ্জা, কাঠৰ খিৰিকী, যিকোনো বস্তু তাত মানে ৰেডিমেড পোৱা যায়। তো সেইখন ঠাইলৈ আপোনালোকক লৈ গৈ আছোঁ। ট্ৰেক্টৰখন পিছা কৰি আছোঁ বা ইমান জোৰকৈ চলাব লাগে। আৰে ভাই ৰ না ৰ, কথা আছে দুটামান। বালা নিচিনাই অলপ অলপ পুখুৰী মাটি তাৰে মাটি বালা নহয় তেমান হা বালা নহয় নেকি? হয় বালা না বালা চাহি অলপ মাটি দিয়া বালা নাই বালা মিডিয়াম মানে হেৰি আৰু এইটো হ'ল অদলাগুৰিৰ শিলা ঠাকুৰ মন্দিৰ। আপোনালোকে যে দেখিছে এই মন্দিৰটোৰ নাম হৈছে বুঢ়া ঠাকুৰ মন্দিৰ। ইয়াতে এটা ডাঙৰ পূজা হয়। যদি আপোনালোকে ইয়াৰে পূজা দেখা নাই বা ইয়াত অহা নাই তেতিয়াহ'লে আহি যাব, বহুত ভাল লাগে। মই আহিছিলোঁ এবাৰ। তো সেয়াই আৰু আপোনালোকে হয়তো বুজিব পৰা নাই বা জানিব পৰা নাই মই কি কাৰণত ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে গম পাব। মই এটা বিশেষ বেলেগ এটা কাৰণত গৈ আছোঁ। মই আহি আছোঁ আজি চাকলা এৰিলোঁ, তাৰপিছত আমি এতিয়া পাম কি বুলি কয় এইটো কুইনেলগুৰিত মই এটা বস্তু আনিবলৈ গৈ আছোঁ। কি বস্তু আপোনালোকে জানিবৰ বাবে চাই থাকক ভিডিঅ'টো শেষলৈকে। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। কটা কাগজতে সপোন বিলাক আঁকিম, মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি, যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি। হে ভগৱান, আজি ক'ত আহি পালোঁগে? কিবা বোলে নাৱেদি যাব লাগিব হা নাৱেদি যাব লাগিব। তো ইয়াতে মানে দলংখন ভাল কৰি আছে। তো আমি এতিয়া পাৰ হ'ব লাগিব নাৱেৰে। তো বহুত দিনৰ মূৰত আজি। তো এয়া মোৰ লগত আছে অৰবিন্দৰা। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। দলঙেদি যাওঁ। তো এতিয়া আহি পাইছে নাৱেৰে, আমি নাৱত উঠিম। ड्राइवर काय तय ड्राइवर কি নাম বাপু? হা হাবিবুল ইসলাম। অঁ নাও চলোৱা না দুইজনে? অঁ তিনিজন না? সেইকাৰণে লাগছে ৰে দে উঠে একটু
কিসেরে তো আমি আহি পালোঁ গুইনালগুৰি তো এতিয়া আমাৰ কাম তো এইবিলাক অটোমেটিক ৰেডিমেড পায় এইবিলাক খিৰিকী তো ভিতৰত বনাই আছে কিবা বনাই আছে কি বনাই আছা ফ্ৰেম দরজা না খিড়কি হ্যাঁ সব বনায় না পালেং সালেংও বনায় না দাদা সব পাওয়া যায় নাও যদি আপোনালোকক নাও লাগে তেতিয়াহ'লে গুইনালগুৰিৰ বজাৰলৈ আহক আৰু নাও কিনি লৈ যাওক তো দেখিছে আপোনালোকে নাও কেনেকৈ বনাই থৈ দিছে তো দামটো নাজানে ন আপোনালোকে তো দামটো মই আপোনালোকক কৈ আছোঁ এখন নাওত 15,000 টকা 15,000 তো 15,000 টকা দিয়ক আৰু এখন নাও লৈ যাওক আৰু পুখুৰী আছে যদি চলাওক